হে গাইজ গুড মৰ্ণিং ৰোৱা ৰাতিপুৱাই শুই উঠি বাহিৰত ওলাই চালোঁহি ইমান গৰম আৰু ইফালে পকা ৰ'দ ওলাইছে কি ক'ম আৰু আপোনালোকক তাৰপাছতে আৰু গৰম চৰম ইগন'ৰ কৰি ফ্ৰেছ হৈ আহি মুখ হাত ধুই দৈ চিৰা খোৱাত লাগি গৈছোঁ তাৰপাছত গা পা ধুই খাই লৈ মেলি ৱাটছ পিন্ধি কাপোৰ কানি পিন্ধি পূৰা একদম বাৰু চিম্পল লুক লৈ এটা পূৰা ধুনীয়াকৈ ওলাই মেলি মন্দিৰলৈ যাবলৈ লৈছোঁ আজি আমাৰ গাঁৱৰ মানে ছোৱালীবিলাকৰ পূজা আছে আজি তাৰপিছতে ইয়াত ফাইনেল লুক দেখুৱাইছোঁ আপোনালোকক বেক কেমেৰা কৰি তাৰপিছতে এইফালে মই শ্বৰ্টকাট মাৰিছোঁহে মন্দিৰলৈ যাব আৰু মন্দিৰ পায়েই গ'লোঁ গাইছ চাওকচোন ইমান মানুহ আহিছে আজি ৰবিবাৰ যে আৰু লগতে ইয়াত দুগৰাকী ব্যক্তি লগ পাইছোঁ দাৰ্জিলিঙৰ পৰা আহিছে বোলে তাৰপাছত আমি সুধিলোঁ যে কেনেকুৱা লাগিছে ইয়ালৈ আহি তাৰপাছত ক'লে যে বহুত শান্তি পৰিৱেশ বহুতে ভাল লাগিছে ইয়ালৈ আহি বুলি কৈছে আৰু তাৰপাছতে অলপমান দেখুৱালোঁ আপোনালোকক তো আজিলৈ এইখিনিতে আকৌ পুনৰ আপোনালোকৰ আগত মিনি ব্লগৰ সৈতে পুনৰ লগ পাম